নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ ভিডিঅ' এটা লৈ পেলাই আৰু আমাৰ হুঁচৰি দেখুৱাম বুলি আহিছোঁ নহ'লে আমাৰ হুঁচৰি মাৰিবলৈ চাওক যুৱকসকল সকলো আহি পাই গৈছে এইফালে জ্যেষ্ঠসকল আছে আৰু এয়া হুঁচৰি আৰম্ভ হৈছে সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ এই ৰঙালী বিহুৱে সকলো মনলৈ সুখ শান্তি কঢ়িয়াই আনক অসমবাসী ৰাইজৰ বাবে ধন্যবাদ আৰু আচলতে কথাটো এনেকুৱা মানে আমাৰ গাঁওখন বহুত ডাঙৰ 300-400 ঘৰ মানুহ আৰু যিহেতু আমি ঘৰে ঘৰে বিহু মাৰিবলৈ সম্ভৱ নহয় সেইটো কাৰণে আমি প্ৰত্যেকটো চুবুৰীয়ে মাৰোঁ আৰু এইফালে লাইট ফিট কৰি লৈছোঁ পৰিৱেশ হৈছে আৰু আমি যেনেকৈ সদায় মানে যোৱা 2 বছৰ যেনেকৈ আমি মানে পাতি আহিছোঁ আমাৰ ৰঙালী বিহু যিহেতু আমাৰ গাঁওখন অলৰেডি কৈছোঁ মই আমাৰ গাঁওখন 400 ঘৰ মানুহ আৰু সেইকাৰণে আমি প্ৰত্যেক ঘৰ মানুহতে বিহু মৰাটো সম্ভৱ নহয় কাৰণ যিহেতু যান্ত্ৰিক যুগ
সকলোৱে কৰ্মৰাজিত ব্যস্ত সেইকাৰণে আমি মানে প্ৰতি চুকে চুকে বিহু মাৰোঁ এনেদৰে আমি গাড়ীত আপোনালোকে দেখিছে মই দেখুৱাম গোটেইখিনি ভিডিঅ'টো আমি গাড়ীত এনেকৈ মাইক লগাই লওঁ জেনেৰেটৰ লৈ লওঁ আৰু আমাৰ গাড়ীত এনেকৈ আপোনাৰ লাইটৰ ব্যৱস্থা থাকে আৰু তেনেদৰে আমি বিহু মানে আয়োজন কৰোঁ আৰু এইবাৰ মানে খুব সুন্দৰ হৈছে সকলো আহিছে আৰু আমাৰ মোৰ লগত আছে এতিয়া বৰ্তমান মানে আমাৰ যি আমাৰ কাটনি গাঁও আছে কাটনি গাঁও নহয় কাটনি গাঁও বৰুৱা গাঁও কেইবাখন গাঁও আমাৰ যি গাঁও প্ৰধান আমাৰ যুৱ গাঁও প্ৰধান জিতুকুমাৰ নাথ তেখেতো আমাৰ লগত খুব জড়িত হৈছে আমাৰ লগত বিহুত তেওঁ খুব আজি মানে খুব ফূৰ্তি কৰিছে নাচিছে যিটো প্ৰধান যিটো আমাৰ জিতুকুমাৰ নাথদেৱক মানে মই এটা প্ৰশ্ন সুধিব খুজিছোঁ কেনেকুৱা পাইছে তেওঁ বিহু কেনেকুৱা লাগিছে জিতুকুমাৰ নাথে ক'ব কেনেকুৱা পালে হয় খুব এটা সুন্দৰ পৰিৱেশ ৰাতিপুৱা আজি পৰম্পৰাগতভাৱে আমাৰ যি গৰু গা ধোৱা পৰ্ব সেয়া সুন্দৰভাৱে সকলোৱে মিলিজুলি পালন কৰিছে তাৰপিছত এতিয়া পিছবেলা আমাৰ গাঁৱৰ সকলো যুৱক গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে বিহু উদযাপন কৰিছে সকলোৱে মিলিজুলি এটা খুব সুন্দৰ পৰিৱেশ মই ইয়াক লৈ খুব সুখী জিতুকুমাৰ নাথ খুব সুখী সঁচাকৈ ভাল লাগে এনেকৈ মানে গাঁৱত যদি সকলো যুৱক মানে আমাৰ যদি বয়োজ্যেষ্ঠসকল আমাৰ যি কনিষ্ঠসকল আমাৰ মানে আপোনাৰ নাচনীসকল সকলো যদি ওলাই আহে খুব এটা সুন্দৰ পৰিৱেশ হয় আৰু ভাল লাগিছে যে এজন গাঁও প্ৰধান হৈও গাঁও প্ৰধান হৈ তেখেতে নিজৰ দায়িত্ব খুব সুন্দৰভাৱে পালন কৰিছে আৰু সুন্দৰভাৱে খুব মানে বিহুটো উপভোগ কৰিছে আৰু সকলোকে আমি ইয়াৰ পৰাই সকলো অসমবাসী ৰাইজক আমি বিহু উলগ জ্ঞাপন কৰিছোঁ নে কি কয় হয় হয় আমাৰ ফালৰ পৰা সকলো অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এই চুবুৰীৰ শিক্ষা দীক্ষাত ছাত্ৰ ছাত্ৰীয়ে ল'ৰা ছোৱালীক সৰস্বতী মাতৃ কণ্ঠগত হৈ পঢ়া কিন্তু সোঁৱৰাই দি পিতৃ মাতৃ তথা গাঁওবাসীক আনন্দদায়ক কৰক আৰু এনেধৰণে গুৰু ভকতক